এই ভিডিঅ'টো সেই সকলৰ বাবে যিসকলে এটা নিউ ইউটিউব চেনেল ক্ৰিয়েট কৰিছে। বহুতো নিউ ইউটিউবাৰে যেতিয়া চেনেল ক্ৰিয়েট কৰে তেওঁলোকৰ মাজত এনেধৰণৰ প্ৰশ্ন দেখা যায় যে মইতো ভাই আৰে ভিডিঅ' আপলোড কৰিছোঁ মোৰ চেনেলত, কিন্তু মোৰ চেনেলত বা মোৰ ভিডিঅ'ত কিমান ভিউজ গ'ল, টোটেল কিমান ছাবস্ক্ৰাইবাৰ গ'ল, কিমান কমেণ্ট, এইখিনি কেনেকৈ চাম, এইটো প্ৰশ্ন নিশ্চয় আহে। তো আজিৰ এই ভিডিঅ'ত মই আপোনালোকক ফুল ডিটেইলছেৰে ক'ম যে আপোনালোকৰ চেনেলৰ এনালিটিক্স মানে কমেণ্টছ, ছাবস্ক্ৰাইবাৰ, ভিউজ কিমান হৈছে চাব পাৰিব। তো এইখিনি চাবৰ বাবে সম্পূৰ্ণ ভিডিঅ'টো চাব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ চেনেল এনালিটিক্স চেক কৰিবৰ বাবে প্ৰথমতে যাব লাগিব ক্ৰ'ম ব্ৰাউজাৰত। ক্ৰ'ম ব্ৰাউজাৰত যোৱাৰ পিছত এনেধৰণৰ পেজ খোল খাব। পিছত ইয়াত টাইপ কৰিব youtube.com। youtube.com সাৰ্চ কৰাৰ পিছত এনেধৰণৰ পেজ খোল খাব। পিছত ইয়াত আপোনালোকে চাব পাৰে ইউটিউবলৈ আহি গৈছে। youtube.com সাৰ্চ কৰাৰ পিছত ইয়াত ক্ৰ'ম ব্ৰাউজাৰৰ পৰা আপোনালোকক ইউটিউবলৈ লৈ যাব। পিছত ইয়াত এটা অপশ্যন আছে, ওপৰত চাব পাৰে। তো ইয়াত যদি 3 ডট থাকে তো 3 ডটত ক্লিক কৰিব। যেহেতু মোৰ ইয়াত 3 ডট নাই তো মই ৰঙাটোত ক্লিক কৰিম। পিছত ইয়াত ক্লিক কৰাৰ পিছত স্ক্ৰল কৰি তলত যাব। তলত গৈ ইয়াত এটা অপশ্যন আছে, চাব পাৰে ডেস্কটপ সাইট। তো ইয়াত এবাৰ ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলটো কম্পিউটাৰ বা লেপটপৰ দৰে কাম কৰিব। পিছত এনেধৰণৰ পেজ খোল খাব। পিছত ইয়াত চাব পাৰে চুকত লগো আছে মোৰ চেনেলৰ। আপোনালোকৰ চেনেলৰো লগো থাকিব। তো লগত এবাৰ ক্লিক কৰিব। লগত ক্লিক কৰাৰ পিছত এনেধৰণৰ পেজ খোল খাব। ইয়াত এটা অপশ্যন আছে, ফাৰ্ষ্ট অপশ্যন ইউৰ চেনেল। তো ইউৰ চেনেলত এবাৰ ক্লিক কৰিম। পিছত এনেধৰণৰ পেজ খোল খাব। ইয়াত এটা অপশ্যন আছে ইউটিউব ষ্টুডিঅ'। তো ইউটিউব ষ্টুডিঅ'ত এবাৰ ক্লিক কৰিম। ইউটিউব ষ্টুডিঅ'ত ক্লিক কৰাৰ পিছত এনেধৰণৰ পেজ খোল খাব। পিছত ইয়াত চুকত যাব। ইয়াত গৈ আমি স্ক্ৰল কৰিম। স্ক্ৰল কৰি তলত অহাৰ পিছত ইয়াত এটা অপশ্যন আছে, চাব পাৰে এইটো। তো ইয়াত এবাৰ ক্লিক কৰিব। এনালিটিক্সত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত সম্পূৰ্ণ চেনেল এনালিটিক্স আহি যাব। ইয়াত চাব পাৰে ইমান ভিউজ আহিছে, তো ইয়াত শ্ব' হ'ব। মোৰ যিহেতু ইয়াত ভিউজ আহিছে 274টা, মানে 274। যিহেতু মোৰ এইটো নিউ ইউটিউব চেনেল হয়, তাৰ কাৰণে ইমান কম ভিউজ হয় মোৰ চেনেলৰ। ইয়াত আহি যাব ৱাটচ টাইম, ইয়াত আহি যাব ছাবস্ক্ৰাইবাৰ। যদি আপোনালোকৰ চেনেলত কোনটো ভিডিঅ' টপত আছে এইটো চাব পাৰে। ইয়াত চাব পাৰে ইয়ৰ টপ ভিডিঅ'ছ ইন দিছ পিৰিয়ড। তো ইয়াত চাব পাৰে এইটো যোনটো ভিডিঅ'টো আপোনালোকৰ টপত আছে সেইটো ভিডিঅ'টো ওপৰত থাকিব, আৰু যোনটো লাষ্টত মানে যোনটো পাৰফৰ্মেঞ্চ কম কৰে সেইটো ভিডিঅ'টো লাষ্টত থাকিব। যিহেতু চাব পাৰে এইটো লাষ্টত আছে, আৰু যিহেতু মোৰ টপ ভিডিঅ' এইটো হয় প্ৰথমত আছে তাৰ কাৰণে। তো এনেকা চেক কৰে চেনেলৰ এনালিটিক্স। আৰু যদি কিবা বুজি নাপায় তেতিয়াহ'লে মোক কমেণ্ট কৰিব। মই সম্পূৰ্ণখিনি বুজাই দিবৰ বাবে আকৌ পুনৰ এটা ভিডিঅ' বনাই দিম। তো বলক আমি এই ভিডিঅ'টো সমাপ্ত কৰোঁ।